আজি যিহেতু 5 জুন আৰু আজি বিশ্ব পৰিৱেশ দিৱস আৰু সেয়েহে মালে গছপুলি এটা উঘালি দিলোঁ। এইটো শিলিখা পুলি আৰু শিলিখা পুলি এটা পাই চাগে বেলেগৰ ৰুবগৈ, সেইকাৰণে উঘালি দিবলৈ ক'লে মই উঘালি দিলোঁ। মই পিছে 5 জুন বুলি নহয়, মই সময় পালে প্ৰায় গছপুলি ৰুই ভাল পাওঁ। আৰু আগৰকেইটা ভিডিঅ'টো মই তেনেকৈ য'তে ত'তে গছপুলি ৰোৱা এইবিলাক ভিডিঅ' আছে। 2-এটা ভিডিঅ' কৰোঁ গছপুলি ৰোৱা, কিন্তু গোটেইখিনি ভিডিঅ' কৰিবলৈ মানে ইমানখিনি সম্ভৱ নহয়। আৰু প্ৰায় ৰুইয়ে থাকোঁ, কিন্তু মই ভিডিঅ' নবনাওঁ সিমানকৈ, সময়ো নহয়। ভিডিঅ' বনালে গছপুলিবিলাক ৰুবলৈ থাকি যাব বা হেৰি কৰিব লাগিব, সেইকাৰণে মানে মই ভিডিঅ'টো খুব কমকৈ বনাওঁ। ইমান এক্সপাৰ্ট নহয় মই ভিডিঅ' বনোৱাত, সেয়েহে ইমান এটা হেৰি নালাগে। সেইকাৰণে মই নিজৰ ইচ্ছামতে য'তে ত'তে গছপুলি ৰুওঁ। তাতে ৰাস্তা কিনাৰতে এজাৰ ৰুইছিলোঁ, এজাৰ ফুলটো বৰ ধুনীয়া লাগে। এজাৰ ৰুওঁ আৰু সোণাৰু ৰুইছিলোঁ। তাৰপিছত এজাৰজোপা বাচিলে, 10জোপা ৰুইছিলোঁ, কেইজোপামান নেবাচিলে। 2-এজোপা য'ত ত'ত বাচিছে। তাকে মাজে মাজে মই চাবলৈ যাওঁ, অকল ৰুলে নহ'ব, চাবলৈ যাব লাগিব, হয় নহ'ব। আৰু মই সেইকাৰণে চাবলৈ যাওঁ। আৰু ফল মূলৰ পুলি ৰুইছিলোঁ, বগীজামুকৰ পুলি ৰুইছিলোঁ, আম পুলি ৰুইছিলোঁ। এই তেনেকৈ বহুত কিবাকিবি পুলি ৰুইছিলোঁ। আপোনালোকক পিছৰকেইটা ভিডিঅ'ত মই দেখাম বাৰু ক'ত ক'ত ৰুইছিলোঁ। আৰু জামুকৰ পুলি ৰুইছিলোঁ। আমাৰ ইয়াত বহুত ডাঙৰ এজোপা জামুক গছ আছে। এইজোপা সেইজোপা বিৰাট ডবল জামুকজোপা, আৰু সেই তাৰ তলত ঢেৰ অসংখ্য পুলি ওলাই থাকে। আৰু সেই পুলিও নি পেলাই মই য'তে ত'তে ৰুই দিওঁ ৰাস্তা ঘাটে, যাতে গছজোপা ডাঙৰ হ'লে ভৱিষ্যতে যাতে বেলেগে সেই গুটি খাব পাৰিব। আৰু সেই ফল মূলৰ পুলিবিলাক বেছি মোৰ আগ্ৰহটো বেছি, সেইকাৰণে ৰাস্তা কাষত বেছিকৈ ৰুইছিলোঁ। আৰু কাৰেণ্টৰ কেবুল যায় যিহেতু, মানে ডাঙৰ গছৰ পুলিবিলাক ভয়ো লাগে ৰুবলৈ, কাৰেণ্টত লাগি যাব, পিছত কিবা হ'ব বুলিও ভয় এটা লাগি থাকে নহয় জানো। সেইকাৰণে ৰুওঁ। আৰু যিবোৰ জোপোহা গছ, যেনেকৈ বগীজামুকৰ গছজোপা জোপোহা হয়, বৰ বেছি ওখ নহয়, সেইকাৰণে বগীজামুকৰ পুলিটো হোৱাত, আৰু শেৱালি ফুল, এই এনেকুৱাবিলাক ধৰণৰ যিবোৰ জোপোহা হয়, সেইবিলাক মই ৰাস্তা কাষত ৰুই খুব ভাল পাওঁ আৰু ৰুই গৈছোঁ বাৰু। আৰু সেই আগ্ৰহটো যাতে থাকে, মোৰ গছৰ প্ৰতি যাতে মৰমটো বেছি থাকে, আৰু আছেও, থাকিবও। আশীৰ্বাদ কৰিব।